ল মিঠাই ল কি হ'ল আজি কিবা ভাল খবৰ আছে নেকি? আজি কোৰ্ট মেৰেজ কৰিলোঁ বে। আচ্ছা কালি দিনলৈকে ছিংগল থকা মক্কেলটো ঘপককৈ কেনেকৈ কোৰ্ট মেৰেজ হ'ল? তই সঁচা কথা কচোন, তই সঁচাকৈ ভাবি চিন্তি কৈছ নে বাৰু এইটো কথা? সঁচাকৈ হ'ব পিছে বৰ দেখিবলৈ কেনেকুৱা হ'ব? তাইৰ কথানো কি ক'ম? তাইৰ চকু ভাল হৰিণীৰ দৰে। তাই যেতিয়া খোজ দিয়ে গম পাওঁ চাবি, তেতিয়া তাই খোজ দিয়ে ন চুলিকেইডাল ইয়ালৈকে পৰা দেখিয়ে ভাল লাগে। আৰু তাইৰ হাঁহিটো কি ক'ম আৰু, মই সংসাৰৰ মায়ামুখ পাহৰি যাওঁ। আজিলৈকেতো কাকো ভাল পাওঁ বুলি নকলিয়ে, ফটোকপিকে দেখাওঁ কেনেকুৱা চাওঁ। ফটো নাই মোৰ ওচৰত। চালা কোৰ্ট মেৰেজ কৰিলেগে তোৰ ওচৰত ফটোকপিও নাই নে? মুখখন চাবলৈ মোৰো মন আছিল। মানে মুখখন চাম বুলি ভাবোঁতে চালা মায়ে পানী ছটিয়াই সাৰ পুৱাই দিলে, সপোনেই ভাগি গ'ল। ফটোৱা চালা অথনিৰ পৰা এই কথাটোকে খবৰ ৰখাই থৈ দিছ মোক। ঐ মোকো লগতে লৈ যা ন। থাক ৰজা।